खुलुमबाय दिनै 29 डिसेम्बर 2023 शुक्रबार गुवाहाटीनि मेगाजिन र'डआव गेस पाइपलाइनआ हरखाब ब्लास्ट जादों आरो बे ब्लास्ट जानाय जाथायाव 3 सुबुङा जोखोम जादों आरो गासै बे गारियाव गंसे अट' रिक्सा आरो गंसे साखा खबब्रै गारिया डेमेज जादों। बे समाव जोखोम जानायफोरखौ फाहामसालियाव फाहामथाय होगासिनो दङ। जोखोम जानायफोरनि मुङा जाबाय राजु कलिता, देबजित शर्मा आरो रीना टाइट। मध्य प्रदेशनि गुनायाव गंसे पेसेन्जार बास गारिया गुबुन गंसे डाम्पारजों हरखाब सौदावनानै जाब्रबथाय जानानै अर खामदों आरो बे जाथायाव गासै 13 सुबुङा अबथिरायै जिउ गोमादों आरो बे जाथायावनो गुबुन 17 सुबुङा गोब्राब जोखोम जादों। जाथाया जाखांनायनि उनाव मध्य प्रदेश सोरखारा थैनाय नखरनो नखरसेयाव 4 लाख रांखौ फोसावदों आरो जोखोम जानाय नखरनो नखरसेयाव 50,000 रांखौ फोसावनाय जादों। जाखुंनाय गैयै सोरखाराव जाखुंनायनि अजद लाख लाख कौटि रांनि जाखुंनायनि अजद दैखांदों। नंखाय बिल बानायनानै लाख लाख रां जाख्ल'दों। बे बाथ्राखौ बुंदों MCLA देरासात बसुमतारिया। তেওঁলোকে বাৰে বাৰে কয় 17 বছৰত মাৰ্টিয়াৰসকলক কিয় দিয়া নাই আৰে 17 বছৰত প্ৰত্যেকটা মাৰ্টিয়াৰসকলক BTC গভৰ্ণমেণ্টৰ পৰা এক্স গ্ৰেচিয়া অলপ হ'লেও দিয়া আছিল আৰু BTC দিয়াৰ পিছতহে অসম চৰকাৰৰ পৰা এই যে 5 লাখ টকাটো আমি লৈ অহাৰ কাৰণে ব্যৱস্থা কৰা হৈছিল। কোনেও ক'ব নোৱাৰে যে BTC চৰকাৰৰ পৰা নিজৰ যিটো আমাৰ ৰিচোৰ্চ এই ৰিচোৰ্চৰ পৰা কেতিয়াবাই অলপ হ'লেও য'ত কিঞ্চিত হ'লেও মাৰ্টিয়াৰসকলক এক্স গ্ৰেচিয়া দিয়া হৈছে আৰু এতিয়া BTC গভৰ্ণমেণ্টৰ কি বুলি কয় অসম চৰকাৰৰ পৰা 5 লাখকেই আমি দাবী কৰিছোঁ আৰু অসম চৰকাৰ ইতিমধ্যে দিছে আৰু দিয়াৰ কাৰণে বাজেট প্ৰভিজন কৰিছে। আমি সেইটোৱে বিচাৰিছোঁ। অযথা তেওঁলোকে মানে হাউচখন কেনেকৈ মানে চলাব বিচাৰিছে, চৰকাৰখন কেনেকৈ চলাইছে আমাৰ সন্দেহ আছে। আৰু প্ৰশ্ন কৰিছিলোঁ 12 নম্বৰত যিটো আমাৰ ISPL যিটো খেল পাতিলে নলেজ ফেষ্টিভেল যিটো মেলা পাতিলে নলেজ ফেষ্টিভেল আৰু ISPLৰ 6 শেডিউল ইণ্টাৰ 6 শেডিউলৰ যিটো খেল পাতিলে তাতে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা 36 crore খেলৰ নামত পইচা খৰচ কৰিছে আৰু পইচাটো যেনেকুৱা খৰচ কৰিছে নহয় তেওঁলোকে যিটো পইচা খৰচা কৰাৰ যিটো কাম কৰাৰ যিটো ষ্টাইল উইদাউট মানে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল তেওঁলোকে কেইটামান স্কিমৰ এগেইনষ্টত এক্স পষ্ট ফেক্টো এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দি পেলাই কাম কৰিছে। 80% কামৰ এগেইনষ্টত 80% খৰচৰ ওপৰত তেওঁলোকে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল নথবা এক্স পষ্ট ফেক্টো যিটো এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল হয় সেইটোও দিয়া নাই। তেওঁলোকে খৰচ কৰিছে। আপোনালোকৰ মিডিয়াৰ নামত আমি আপোনালোকক তথ্য দিব পাৰোঁ যিসকলে 30,000 মিডিয়া হাউচক পে'মেণ্ট কৰিছে। এই মিডিয়া হাউচৰ ৰাইটিং পেডত 9 লাখ টকা ৰিচিপ্ট দেখুৱাই পেলাই BTCৰ পৰা পইচা ওলাই খাইছে। মিডিয়া হাউচৰ পৰা এটা মিডিয়া মানে কিবা হাউচৰ পৰা 6 লাখ টকা পে'মেণ্ট দিয়াৰ এটা শ্লিপ তেওঁলোকে জমা দিছে BTCৰ পৰা পইচা ওলাই খাইছে। সেই মানুহজনক মাত্ৰ 30,000 টকাহে পে'মেণ্ট কৰিছে। বাজেই হোটেল আছে এটা তাতে 9 লাখ টকাৰ তেওঁলোকে ভাত খুৱাইছে, ডিনাৰ খুৱাইছে, লাঞ্চ খুৱাইছে, ব্ৰেকফাষ্ট খুৱাইছে, 9 লাখ টকা পে'মেণ্ট কৰিছে। আজি তেওঁলোকে বাজেই হোটেলৰ যিটো বিল GST বিল 92 লাখ তেওঁলোকে বিল দেখুৱাইছে। আজি 92 লাখ যিটো BTCৰ পৰা পে'মেণ্ট ল'লে 5% খাদ্যৰ ওপৰত GST হয়। এই GSTটো কোনে পে'মেণ্ট কৰিব? BTC গভৰ্ণমেণ্টে পে'মেণ্ট কৰিব নে বাজেই হোটেলে পে'মেণ্ট কৰিব? বাজেই হোটেলে কেনেকৈ পে'মেণ্ট কৰিব? 92 লাখ টকাৰ যদি 5% GST হয় তেওঁলোকে কিমান হ'ল? 5 লাখ টকা। যদি 9 লাখ টকাই তেওঁ বিল পায় 5 লাখ টকাত যদি আজিৰ দিনটোত GST পে'মেণ্ট কৰিব লগা হয়। আমি এনেকুৱা উদাহৰণ দিব পাৰোঁ। ওদালগুৰিত ভেৰগাঁৱত তেওঁলোকে মানে ISPL কণ্ডাক্ট কৰিছে এটা হাৰ্ডৱেৰ নামত, দীপেন বড়ো হাৰ্ডৱেৰ ষ্ট'ৰৰ নামত। দীপেন বড়ো হাৰ্ডৱেৰ ষ্ট'ৰৰ নামত তেওঁলোকে একমডেশ্যন বিল বনাইছে 36 লাখৰ। ফুডিং লজিং বিল বনাইছে। ফুডিং লজিং হাৰ্ডৱেৰৰ দোকানৰ নামত কেনেকৈ GST ল'লে? আপুনি কেনেকৈ GST পে'মেণ্ট কৰিব? তেওঁলোকে GSTও ক্লেইম কৰা নাই।
36 lakhs Udalguri জিলাত ISPLৰ ফুডিং এণ্ড লজিং বিল কেনেকৈ দিব পাৰিলে মোক মোক প্ৰশ্নৰ উত্তৰ দিয়ক। এইটো আমি প্ৰশ্ন লৈ আহিছিলোঁ 12 নম্বৰত, তেওঁলোকে মানে কিবাটোৱেই এলতেই নকৰিলে। আৰু আমি দাবী কৰিছিলোঁ এই গোটেইখিনি ফাইনেন্সিয়েল ইলিগেলিটিছৰ ওপৰত আমাৰ পাব্লিক একাউণ্টছ কমিটি আছে, এছেম্বলিৰ এটা একাউণ্টছ অডিটৰ কমিটি আছে, তেওঁলোকৰ জৰিয়তে এই যে ফাইনেন্সিয়েল ইলিগেলিটিছ তেওঁলোকৰ মেলা ফাটি পেলাই একদম অবৈধভাৱে পইচা উঠাৱা, এই কণ্ট্ৰাক্টৰৰ নামত কণ্ট্ৰাক্টৰে BTCখন চলাই আছে। এই কেইজনমান দুৰ্ধন্ত কণ্ট্ৰাক্টৰবিলাকে BTCখন চলাই আছে। প্ৰমোদ বড়ো BTCখন চলোৱা নাই, এই কোনোবা কণ্ট্ৰাক্টৰ দুৰ্ধৰ্ষ কণ্ট্ৰাক্টৰবিলাকে BTCখন গোটেইখিনি চলাইছে। ইয়াৰ ওপৰত উচিত তদন্ত হওক মই দাবী কৰিছোঁ। আৰু এইটো কৰিবৰ কাৰণে আমি এটা প্ৰস্তাৱ আগবঢ়াইছিলোঁ, কিন্তু BTCৰ সাহস নাই। BTCৰ যিটো আমাৰ ডিছকাশ্যন এজেণ্ডা তাৰ পৰা অমিট কৰি পেলাই মাতুন 11টা প্ৰশ্নৰ উত্তৰ তেওঁলোকে কৰিলে। আৰু মোৰ যিটো মেইন প্ৰশ্ন ISPL নলেজ ফেষ্টিভেল 11টা প্ৰশ্ন লৈ আমাৰ ষ্টাৰ্ট কুৱেশ্যন আছিল আৰু বহুতো আনষ্টাৰ্ট কুৱেশ্যন, এবাউট 45 আনষ্টাৰ্ট কুৱেশ্যন। গোটেইখিনি আমি পালোঁ, কিন্তু উপযোগী উত্তৰ BTCৰ হাতত নাই, উপযোগী তথ্য তেওঁলোকৰ হাতত নাই। তেওঁলোকে য'তে ত'তে অলপ হাউচখনক মিছগাইড কৰি পেলাই আজি তেখেতসকলে হাউচখন মিছগাইড কৰিছে। যেনিবা মোৰ 3 নম্বৰত এটা প্ৰশ্ন আছিল, যোৱা ছেপ্টেম্বৰ মাহৰ 17 তাৰিখত বিছমুৰী হেমন্ত নাৰ্জাৰীক যে বন বিভাগৰ কৰ্মচাৰীসকলে যিটো ছাৰ্ভিচ প্ৰভাইডাৰ যিসকলে ফিক্স পে 8,000 টকাত দৰমহাত কাম কৰি থকা ছাৰ্ভিচ প্ৰভাইডাৰসকলে যে হেমন্ত নাৰ্জাৰীক গুলীয়াই হত্যা কৰিছিল, ইয়াৰ উচিত তদন্ত বা জুডিচিয়েল বা কি বুলি কয় এইটো জুডিচিয়েল যিটো ইনকুৱাৰী আছিলে, এই ইনকুৱাৰীটো ৰিপৰ্টটো আমি বিচাৰিছিলোঁ। তেখেতসকলে কৈছে যে ইয়েট টু বি ৰিচিভ, তাৰমানে তেওঁলোকে যিটো মেজিষ্ট্ৰেট ইনকুৱাৰী ৰিপৰ্ট, এই ৰিপৰ্টটো এতিয়ালৈও তেওঁলোকে পোৱা নাই। কিন্তু অলৰেডি ইনকুৱাৰীটো হৈ গ'ল। ইনকুৱাৰীত কি ৰিপৰ্ট দিছে BTCৰ হাতত তথ্য নাই, বিভাগীয় ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হাতত তথ্য নাই। সেইকাৰণে তেওঁলোকে যা তা আউল তাউল তেনেকুৱা উত্তৰ দিলে। नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन। बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर। गोजोन्थों। एसेनोसै। जय बर' हारिनि।